फ्रेंड्स नमस्कार मैं अंजु आपनालोक सकलोके मोर यूट्यूब चेनेल विश्वनाथर बुआरी अंजुले स्वागतम जनाइছো। আজি मैं केटामान सरू माछ पातत दिबोलै लैছো। माछ पातत दिबोलै सकलोए जाने मैं केनेकैनो पातत दिउ मैं ताके आपनालोকক देखुवाब बिचारिছো। आशा करो भिडिओটো सम्पूर्णকৈ चाब। माছ पातत दिবৰ বাবে মই ইয়াতে কেইটামান সৰু মাছ লৈছো। অকণমান আদা নহৰু পেষ্ট লৈছো, কেইখিলামান নৰসিংহ পাত লৈছো আৰু দুটা কেঁচা জলকীয়া এনেকৈ ফালি লৈছো আৰু লৈছো কেইখিলামান মান ধনিয়া পাত আৰু এটা পিয়াজ এনেকৈ কাটি লৈছো। মাছ পাতত দিবলৈ আমাক লাগিব কলপাত। তাৰ বাবে কলপাত লৈছো আৰু এই কলপাত কেইখিলা মই জুইত লেৰেলাই লৈছিলো। এইখিনি এতিয়া মায়ে ঠিক কৰি দিব আৰু গোটেইখিনি একেলগে ইয়াতে দি দিব। মায়ে ইয়াতে অকণমান জালুক দি দিছে, তেতিয়া গোন্ধটো ধুনীয়া আহিব। প্ৰয়োজন মতে দিছে নিমখ আৰু দিছে অকণমান হালধি আৰু এখিনি ধুনীয়াকৈ এতিয়া সানি ল'ব। এতিয়া ধুনীয়াকৈ কলপাতখন মেৰিয়াই ল'ব লাগিব। মায়ে পিয়াজ আৰু জলকীয়া গোটেইখিনি নিদিলে, অকণমান থৈ দিলে। এইফালে জুই জ্বলাই থোৱা আছিলে আৰু ইয়াতে এতিয়া টোপোলাটো ভৰাই দিম আৰু এইখিনি 5 মিনিট মানৰ পিছত এবাৰ লুটিয়াই দিম। পোন্ধৰ মিনিট মানৰ পিছতে এয়া হৈয়ে গ'ল। এতিয়া টোপোলাটো জুইৰ পৰা উলিয়াই আনিম। এয়া মায়ে খুলি দেখুৱাইছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।